নমস্কাৰ বন্ধু বান্ধৱীসকল, লকডাউনৰ সময়তে ভাৰত চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত উল্লেখ কৰিছে যে 12 মেৰ পৰা চলিব ৰেল। চাওক ইয়াতে কি কৈছে, কৰোনা ভাইৰাছৰ আক্ৰমণ প্ৰতিৰোধৰ বাবে অহা 15 মেলৈ বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়সীমা, কিন্তু 12 মে 2020ৰ পৰা আৰম্ভ কৰা হ'ব ৰেল সেৱা। ভাৰতীয় ৰেল সেৱাই গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ভাৰতীয় সেৱাৰ মতে 12 মেৰ পৰা দেশত লাহে লাহে ৰেল সেৱাৰ আৰম্ভ কৰা হ'ব। সেই অনুসৰি নতুন দিল্লী ৰেল ষ্টেচনৰ পৰা ডিব্ৰুগড়, আগৰতলা, হাওৰা, পাটনা, বিলাসপুৰ, ৰাঞ্চি, ভুৱনেশ্বৰ, চিকান্দ্ৰাবাদ, বাংগালুৰু, চেন্নাই, তিৰুৱনন্তপুৰম, মডগাঁও, মুম্বাই চেণ্ট্ৰেল, আহমেদাবাদ আৰু জম্মুক সংযোগ কৰা ৰেলপথসমূহত চলোৱা হ'ব বিশেষ ৰেল। এই ৰেলত যাত্ৰা কৰিবলৈ টিকট ৰিজাৰ্ভ কৰাৰ বাবে 11 মে সন্ধিয়া 4 বজাৰ পৰা কেৱল IRCTCৰ ৱেবছাইটতহে কৰিব পাৰিব। তদুপৰি ৰেল ষ্টেচনসমূহত বন্ধ থাকিব টিকেট বুকিং কাউণ্টাৰসমূহ। তদুপৰি কেৱল কনফাৰ্ম টিকেট থকাসকলেহে ৰেল ষ্টেচনসমূহত প্ৰৱেশ কৰাৰ অনুমতি লাভ কৰিব। তো বন্ধু বান্ধৱীসকল চাওক, যিসকলৰ টিকেট কনফাৰ্ম নহয় তেওঁলোকে কিন্তু এই ৰেল সেৱা বা এই প্লেটফৰ্মত সোমাব নোৱাৰিব। যিসকলৰ কনফাৰ্ম হয় তেওঁলোকেহে এই কিবাহত প্লেটফৰ্মত বা ৰেল সেৱা পাব। কিন্তু বন্ধু বান্ধৱীসকল, ইয়াতে এটা কথা উল্লেখ কৰিছে যে অনলাইন টিকট বুকিঙৰ বাবে ভাৰতীয় ৰেলৰ ৱেবছাইট খোলাৰ লগে লগে দেখা দিয়ে বিসংগতিৰ ফলত 4 বজাৰ পৰা আৰম্ভ হ'বলগীয়া টিকট বুকিং কিছু সময়ৰ বাবে বাতিল কৰা হৈছিল। পুনৰ 6 বজাৰ পৰা আৰম্ভ কৰা হৈছে ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজম কৰ্পৰেশ্যন, শ্বৰ্ট ফৰ্মত ক'ব গ'লে আমি কি IRCTCৰ ৱেবছাইট যোগে টিকেট বুকিং। উল্লেখযোগ্য যে মঙলবাৰৰ পৰা দেশত নিৰ্দিষ্ট কেইখনমান যাত্ৰীবাহী ৰেল চলাচলৰ কথা আছিল। সেই অনুসৰি সোমবাৰে পাছবেলা 4 বজাৰ পৰা টিকট বুকিং আৰম্ভৰ কথা আছিল, কিন্তু ৱেবছাইটত ৰেলসমূহৰ তথ্য আপলোড হোৱা নাছিল, যাৰ বাবে পলম হয় টিকট বুকিং প্ৰক্ৰিয়া। আনহাতে মঙলবাৰে ৰেল যোগে যাত্ৰা কৰিবলৈ প্ৰতিগৰাকী যাত্ৰীয়ে ৰেল চলাচলৰ 90 মিনিট পূৰ্বে ৰেল ষ্টেচনত উপস্থিত হ'ব লাগিব। ইয়াৰ লগতে ৰেল চলাৰ 15 মিনিট পূৰ্বে বন্ধ কৰা হ'ব যাত্ৰীৰ বাবে দুৱাৰ। ষ্টেচন সোমোৱাৰ পূৰ্বে যাত্ৰীসকলৰ স্ক্ৰিনিং কৰা হ'ব। কৰোনাৰ কোনো লক্ষণ নেদেখা লোককহে যাত্ৰা কৰিবলৈ অনুমতি দিয়া হ'ব। লগতে প্ৰতিগৰাকী যাত্ৰীৰে টিকট নিশ্চিত কনফাৰ্ম হ'ব লাগিব, অন্যথা কোনো লোককে যাত্ৰা কৰিবলৈ দিয়া নহ'ব। প্ৰথম অৱস্থাত দেশত মুঠ 30খন ৰেল চলিব। সকলোবোৰ ৰেলৰ যাত্ৰা দিল্লীৰ পৰা আৰম্ভ হ'ব। ৰেলসমূহ যাবলগীয়া ঠাইৰ ভিতৰত আছে মুম্বাই, বাংগালুৰু, চেন্নাই ইত্যাদি ঠাইবোৰৰ লগতে অসমৰ ডিব্ৰুগড়। তো বন্ধু বান্ধৱীসকল, এইখিনি আছিল আজিৰ তথ্য। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যাতে মই এনেকুৱা নতুন ভিডিঅ' আপলোড দিলে আপোনালোকৰ যাতে প্ৰথমতে পাই যায়।